আজি এটা বেলেগ এটা ভিডিঅ' লৈ আহিলোঁ। আজি মানে ধৰক বেলেগ ব্লগৰ নিচিনাই বনাম ভিডিঅ'টো, বেলেগ একো নিদিওঁ। মানে কি আজি ধৰক মোৰ ঘৰৰ ওচৰতে থকা শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰত মানে 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰম্ভ হৈছে মানে যোৱাকালি আৰম্ভ হ'ল। আজি মাজভাগ পালে আৰু অহাকালিলৈ শেষ হ'ব। তাকে আজি ভাবিলোঁ এটা ব্লগ বনাম বুলি। আৰু মোৰ ভাইটিও আছে, হাই এটা দি দে। হাই মানে ইও থাকিব। আজি মানে গোটেই ৰাতি ভাগৱত পাঠ হ'ব, সেইকাৰণে আমি ভাগৱত পাঠ শুনিম আৰু আপোনালোককো শুনাম। ৰাতি আৰু কি হয় চাই যাওক আৰু আমিও চাম। সেইকাৰণে মোৰ ভাইটিৰ লগত থাকিব আৰু মই থাকিম। গোটেই ৰাতি আজি ভাগৱত পাঠ শুনিম। আৰু এইফালে আগত এতিয়া নামঘৰৰ ভিতৰত নাম হৈছে আৰু নামৰো আপোনালোকক ভিডিঅ' অলপমান দেখাম মানে মই কোৱাৰ পিছত চাব পাব। আৰু ৰাতি মানে কি হয় আপোনালোকে দেখা পাব আৰু বলক। মহাযোগী গণে যাক নেদেখে ধ্যানত হেন ব্ৰহ্ম চকুৰু গোচৰ ভৈৰ যাৰ কটন বনায় ভাগ্য কৃষ্ণক ভজিয়া হবে নৰে নাহি আনন্দেৱ বন্ধু মাধৱত পৰে দুৰ্গুৰ সংসাৰ যাৰ নাম লৈ তৰি সংসাৰে ৰচিলে কুনি কুরু নিরপতির মিলন সংশয় চিরন্ত কথার নায়ক মুখত বিনায়ক কি কারণে রূপ শিশু গণ নিরন্তরে ভগবত কোলায় পরীক্ষণ করে কহি উপগুরু ধন্য ধন্য জীৱ কৃষ্ণৰ অমৃত কথা তজু মুখে নিৰপতি পুচিলা সুখে কৃষ্ণক স্মৰিত লাগিল সমাধি মন আনন্দে মজিল কথমপি তৈৰ পৰা চিত্ত কৰি বাজ বুলন্ত শুনিও ভাগৱত মহাৰাজ সাধক পুজিলা ধন্য কৌৰৱ নন্দন আহিলে পৰ্বত বৈকুণ্ঠ কৃষ্ণৰ কৃপাত পাছে অধেক বয়স গলে পদ্ম সাধু ভগে দত্ত কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমতে আপদ কৰা সদে পাই কিলে আয়ো যায় জানি লোৱা পথৰ হেল্ল' গাইজ, ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আৰু কালিলৈ মানে আজি ভিডিঅ'টো কালি দিম, এতিয়া ৰাতি আজিতো ৰাতিপুৱাই দিম আৰু কালিৰটো গধূলিলৈ এৰি দিম। আৰু আজিলৈ ইমানেই। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম, আজিলৈ বাই বাই।